নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভাল আৰু আজি বহুত বতৰ ডাৱৰীয়া, সেইটো কাৰণে ফুৰিবলৈ আহিছোঁ। এই বহুত দূৰ নহয় ওচৰতে আমাৰ এইফালে কোন কোন আহিছে চাওঁ মুখকেইখন তহঁতৰ চাওঁ। এয়া পলি আমাৰ এইফালে জুনুকা দেখিছেনে? সিহঁতৰ আহোঁতে অৱস্থা গোটেই বেয়া। কি অৱস্থা বেয়া ক'ম বাৰু ৰ'ব। এই দুজনী দেখিছেনে হাঁহন কেনেকুৱা? তাৰপিছত যে সেই আমাৰ একেবাৰে সেই জুনুকাই যে একেবাৰে ইমান ঠাণ্ডা বোলে আলহী খাবলৈ আহোঁতে গোটেই মানুহক গোকে গছকিছে। ঐ ৰাম ৰে, এতিয়া দেখিছেনে কেনেকুৱা লাজ কৰিছে? মোক কৈ আছে বোলে নক'ব বোলে। এই চাওক হাৰিয়া দেখিছেনে চাওক গোটেই মোক এইখন চাওঁ আকৌ তোমালোকৰ। লাজ কৰিছে দেখিছেনে? এতিয়া নেদেখায় আৰু এইফালে আমাৰ আইতা, আকৌ এইফালে জুনুকা মাক সেয়া। এইবোৰ দেখিছেনে গোটেই পৰিৱেশবোৰ বৰ ধুনীয়া হৈছে। এতিয়া আৰু সেই আবেলি আহিছে আৰু অলপ এইয়া মানুহজনী ঘৰলৈ আহিছোঁ আমি। হাঁহি আছে দেখিছে তোমাৰ, এতিয়াহে হাঁহিছে বোলে। চীনা হাঁহ খুৱাম বুলি একেবাৰে সিহঁতৰ একদম বুকু ডাঠ হৈ গৈছে বুলি দেখিছেনে? হেৰি এজনী দেখিছেনে একদম বুকু ডাঠ হৈ গৈছে একেবাৰে একদম মন ভাল লাগি গৈছে বোলে। চীনা হাঁহ খুৱাব বোলে দেখিছেনে বাৰু? মুখকেইখন ঢাকি কৰি দিয়া আকৌ, দেখুৱাই দি আছে কেলে বা সিহঁতি এনেকুৱা কয় বাৰু? চাহ খাব লৈছোঁ আমি। কোমোৰাটো দেখাই দিয়া, কোমোৰাটো চাওঁ। এয়া কোমোৰা কাটি আছো, হাঁহ মাৰিব, ভাত খাব লাগিব। নেখাম বুলি কৈছে, বলে ৰখাইছে ডাৱৰীয়া বতৰ। আমাৰ বাইদেউ ঘৰত বৃহস্পতি ঘৰত বৰমাও মাতে ল'ৰাকেইটাই, আকৌ মই মাতো বাইদেউ, তেনেকে একদম গোটেই ঘৰৰে হয় আৰু। কৈ দিয়ক কিবা এটা। খাবলৈ যাৰিব নোৱাৰে, তথাপি যাইছে আৰু। হ'ল পিঁয়াজ চিয়াজ কাটি হ'ল? ক'ত কাটিলা? এয়া পিঁয়াজ কাটিলা? অ'কে। আমাৰ আৰু গাঁৱলীয়া জীৱন আৰু কেনেকুৱা দেই। এইবোৰ দেখিছেনে গোটেই কামত ব্যস্ত গোটেইবোৰ। শাক ধুইছে, চৌকেঁহী ধুইছে আৰু এইফালে হাঁহ পুৰি আছে। কি হাঁহ ন এইটো? পাতি হাঁহ পুৰা ব্যস্ত। এইটো ভালে যেনিবা, গাহৰি দানা দিওঁতে যেনিবা হেৰি হ'ল আৰু বেয়া মানে। এইটো নামটো কি হ'ল? এইটো চুনু মুনু নেকি? বুলি নামটো। আৰু এইকেইটা হ'ল অমিতা। কেনেকুৱা হাঁহনে বেলেগ আৰু সিহঁতৰ আজি ফূৰ্তি লাগিছে। আৰু দেখিছেনে এইকেইটা গাহৰি জানুৱাৰীৰ কাৰণে বোলে আনি থৈ দিছে। জানুৱাৰী দেখিছেনে পুৰা দানা খাই আছে। দেখিছেনে এইবোৰ? দেখিছেনে টিলিঙা ফুল এজোপা? ৰঙা ফুলি আছে। দেখিছেনে বাৰু আমাৰ এইফালে এনেকুৱা পাইপ হেৰিবিলাক আহিছে, টেপবিলাক আহিছে। আৰু এইটো হৈছে পুখুৰী। আজি আমি ইয়াতে মাছ ধৰিবলৈ মানে আহিছিলোঁ। এতিয়া নধৰোঁ আৰু ইমান বোলো ঠাণ্ডা আৰু কোনেনো ধৰে, সেইটো কাৰণে হাঁহকে মাৰিলে আৰু আজি। এইটো দেখিছেনে? আছে বোলে মাছ, সেইটো কাৰণেতো মাতিছে ধৰিবলৈ। চবেই আহিছোঁ আজি আমি হাঁহ খাবলৈ। আৰু মানে এইটো হেৰি হ'ব ন, আজি কেই তাৰিখ যেনিবা আজি হেৰি খাবলৈ আহিছোঁ ন, 29 ডিচেম্বৰ আজি ন। 31 ডিচেম্বৰ নাখাওঁ আৰু সেইটো কাৰণে আজিয়ে বোলো একেবাৰে খাই আজৰি হৈ লওঁ। 29 ডিচেম্বৰত আকৌ এটা প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেমলৈ যাম। 1 ডিচেম্বৰত আৰু হেৰি জানুৱাৰীত আৰু একেবাৰে একদম পুৰা ধামাকা হ'ব আৰু পাৰ্টি, সেইটো নহয় জানো? এইটো কি? উলিয়াই দিয়ে গোটেইকেইটা কি বস্তুনো চাই লওঁ।
মজা ন খাবলৈ মজা লাগিব দেই খাবলৈ ভাল লাগিব ন আজি যে আমাৰ দিনটো ইমান ভাল হ'ব বুলি ভবাই নাছিলো দেই কাঁহীত খুৱাই কাঁহীত খাইছে পাতত খুৱাই পাতত খাইছে দেই থাকা থাকক আকৌ একেবাৰে হেৰিতে আহিম আৰু বিহুত যাওঁগে মাঘৰ বিহুত আহিম নে অঁ হ'ব তে যাওঁগে দেই হা বৰা চাউলৰ চাহ দিব গাহৰি মাংস আইঅ দেহি যা তেতিয়াহ'লে দেই কলা চলা নাখাওঁ নহয় এতিয়া ন যা তেতিয়াহ'লে দেই হ'ব এয়া ঘৰলৈ এতিয়া আমি আহি আছো পথাৰৰ মাজে মাজে দেখিছেনে কিমান ধুনীয়া লাগিছে ধান চান দাই এতিয়া আজৰি হ'ল এতিয়া আহি আছোঁ ঘৰ পাম আৰু বেছি দূৰ নাই ঘৰ হৈছে সেইটো দেখিছেনে আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু তেতিয়াহ'লে আজিলৈ বাই বাই